আমি বিটিআৰৰ নতুন গভৰ্ণমেণ্টৰ হৈ আজি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ আৰু যোৱা 27 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি তাগিদাত যিটো আমাৰ বিটিআৰ একৰ্ড হৈ গ'ল সেই বিটিআৰ একৰ্ডে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিলে আৰু এতিয়া যিটো আমি এটা নিৰ্বাচন ইতিমধ্যে পালোঁ এই নিৰ্বাচনে প্ৰথম নিৰ্বাচন য'ত নেকি কোনো মানুহৰ জীৱন দিব লগা হোৱা নাই বা জীৱন যাব লগা হোৱা নাই তেনেকুৱা ব্লাডশ্বেড হোৱা নাই তো এইটোৱে প্ৰথম নিৰ্বাচন কিছুমান হিংসাত্মক ঘটনা হৈছে অলপ চলপ কিন্তু ডাঙৰ ঘটনা একো হোৱা নাই আৰু ইয়াৰ মূল কাৰণটো হৈছে যে 27 জানুৱাৰীত যিটো শান্তি চুক্তি হৈ গ'ল ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত শান্তি স্থাপন হৈ গ'ল তো আমি বিচাৰিছোঁ কি এই শান্তি যিটো বাতাবৰণ আহিছে এইটো চিৰস্থায়ী হওক আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী এটা নিৰাপত্তা পাবলৈ সক্ষম হওক সকলো মানে শান্তি সম্প্ৰীতিৰে যাতে জীৱন যাপন কৰিব পাৰে ইয়াৰ কাৰণে আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ বিটিআৰ যিটো একৰ্ড আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে বিটিআৰ একৰ্ডৰ যিখিনি দফা আছে এই দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আমি তেখেতক আহ্বান কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে কি কম সময়ৰ ভিতৰতে পুনৰ দিল্লীত আলোচনা হ'ব আৰু আলোচনা হৈ পেলাই আমাৰ বিটিআৰ একৰ্ডটো যিটো ইমপ্লিমেণ্টেশ্যন সেইটো ক্ষিপ্ৰতাৰে হ'ব আৰু ইয়াৰ লগতে আজি আমি এটা আহ্বান কৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াক কি আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া এতিয়াও জেলত আছে আৰু তেখেতৰ লগতে কিছুমান সতীৰ্থ জেলত আছে ৰঞ্জন দৈমাৰী ডাঙৰীয়াও আমাৰ শান্তি চুক্তিৰ এজন স্বাক্ষৰকাৰী সেইকাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মুকলি কৰাৰ যিটো পদক্ষেপ সেইটো গভৰ্ণমেণ্টে ল'ব লাগে বুলি আমি তেখেতক দাবী জনাইছোঁ আৰু সেই গোটেই কথাত তেখেতে এটা পজিটিভ এটা আমাক যিটো এটা সঁহাৰি দিছে আৰু আমি আশা কৰিছোঁ আমাৰ অঞ্চলৰ সমস্যাবিলাক স্থায়ী সমাধান হ'ব আৰু আমি সকলো শান্তি সম্প্ৰীতি আৰু উন্নয়নেৰে আমি সবে আগবাঢ়ি যাব পাৰিম ৰঞ্জন দৈমাৰী তাৰমানে মুকলি আকাশৰ তললৈ আহিব পাৰে নাই এই কথাটোকে আমি আহ্বান কৰিছোঁ গভৰ্ণমেণ্টক গৃহমন্ত্ৰী ডাঙৰীয়াক কি যিহেতু শান্তি চুক্তিত তেখেতৰ এজন স্বাক্ষৰকাৰী আৰু ইমান 30 বছৰীয়া অশান্তিময় এটা পৰিৱেশ আজি শান্তি হ'ল এই শান্তিটো স্থায়ী কৰাৰ কাৰণে আজি তেখেতে যিহেতু এই শান্তি চুক্তিত তেখেতেও সঁহাৰি দিছিলে তেখেতেও পদক্ষেপ লৈছিলে আগবাঢ়ি আহিছিলে যাৰ কাৰণে আজি শান্তি স্থাপন হ'ল সেইকাৰণে আমি কৈছোঁ কি ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড আৰু চিম্পাথেটিক গ্ৰাউণ্ডত আৰু শান্তি চুক্তিটো চিৰস্থায়ী কৰাৰ স্বাৰ্থত ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো আৰু তেখেতৰ সতীৰ্থসকলকো মুকলি কৰি দিব লাগে আৰু এইটো এটা ক্লজ আছে বিটিআৰ একৰ্ডত আমি এইটোকে আহ্বান জনাইছোঁ হয় হয় নাই 27 জানুৱাৰী যিটো আমাৰ চেলিব্ৰেশ্যন হ'ব 1 ইয়াৰ যিটো হ'ব বিটিআৰ একৰ্ডত তাত তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ